বোর্ড পরীক্ষার প্রাক মুহূর্তত বিভিন্ন ধরনের আপডেটবোৰ প্রকাশ পাই আছে। বোর্ড পরীক্ষার উত্তর বহীত সম্পূর্ণ নতুনত্ব, ওএমআর সিটৰ ব্যৱহাৰ, প্রশ্ন কাকতৰ আৰ্হি সলনি, ব্যৱহাৰিক পৰীক্ষাৰ নিয়ম সলনি, মেট্ৰিক পৰীক্ষাৰ উপৰিও চলিত শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত থাকিব MCQ প্ৰশ্ন। এনেধৰণৰ খবৰবোৰ প্ৰকাশ পোৱাৰ লগে লগে ক্লাছ 12ৰ সৰহভাগ শিক্ষাৰ্থীৰ প্ৰশ্ন, HS সেকেন্ড ইয়াৰ ফাইনেল পৰীক্ষাত এবাৰ MCQ প্ৰশ্ন থাকিব, OMR সিট ব্যৱহাৰ কৰিব লাগিব। OMR সিটো কৰা হৈছে যে তাতে থিওৰিটি 50% থাকিব আৰু এইটো ডেসক্ৰিপটিভ 50%, অবজেক্টিভ 50%। সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল, বিষয় অনুসৰি প্ৰশ্নৰ উত্তৰ, লেছনসমূহৰ সাৰাংশ, শাৰী অনুসাৰে অসমীয়ালৈ অনুবাদ, অধ্যয়ন কৌশল, মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে। তোমালোকে ভিডিঅ'বোৰ চাবা। ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। বলা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। 5 অক্টোবৰ 2024 তাৰিখে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড চমুকৈ ASEP, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তৰফৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰ্হি সন্দৰ্ভত এখন অতি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছিল। জাননীখনত উল্লেখ কৰা হৈছে যে চলিত শিক্ষাবৰ্ষৰ পৰৱৰ্তী HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল পৰীক্ষা নতুন আৰ্হিৰ প্ৰশ্নৰে অনুষ্ঠিত হ'ব। 11টা বিষয়ৰ প্ৰশ্ন কাকতত 50% MCQ প্ৰশ্ন থাকিব আৰু বাকী থকা 50% নম্বৰ ভেৰি শৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন থাকিব। এতিয়া ক্লাছ 12ৰ শিক্ষাৰ্থীসকলৰ প্ৰশ্ন, HS ফাইনেল পৰীক্ষা 2025ত ক্লাছ 12ৰো MCQ প্ৰশ্ন আহিব নেকি? উত্তৰসমূহ OMR সিটত কৰিব লাগিব নেকি? অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কৰ্তৃপক্ষই সদৰি কৰে যে চলিত শিক্ষাবৰ্ষত কেৱল ক্লাছ 11ৰ পৰীক্ষাত MCQ প্ৰশ্ন থাকিব আৰু OMR সিটৰ ব্যৱহাৰ কৰা হ'ব। HS ফাইনেল পৰীক্ষা 2025ত OMR সিটৰ ব্যৱহাৰ কৰা নহয়। এবাৰ খালি ক্লাছ 11ত OMR সিটো কৰা হৈছে যে তাতে থিওৰিটি 50% থাকিব আৰু এইটো ডেসক্ৰিপটিভ 50%, অবজেক্টিভ 50%। OMR সিটবিলাক ইয়াতে আহিব, আমি ইয়াতে তাক ইভালুৱেট। এবাৰ ক্লাছ 12ৰ ফাইনেল পৰীক্ষা আগৰ দৰে লিপিবদ্ধ প্ৰক্ৰিয়াৰে আয়োজন কৰা হ'ব, কিন্তু অহা বছৰৰ পৰা HS ফাইনেল পৰীক্ষাটো MCQ প্ৰশ্ন থাকিব আৰু OMR সিটৰ ব্যৱহাৰ কৰা হ'ব। আশা কৰিলোঁ আজি আলোচনা কৰা বিষয়বস্তু তোমালোকে ভালদৰে বুজি পালা। শেষত ক'ব বিচাৰিম, সকলো জিলাই নহয়, কেইখনমান নিৰ্দিষ্ট জিলা আছে যাৰ প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ বহুত উন্নত মানৰ হৈছে। সেইবোৰ তোমালোকে যুগুত কৰা আৰু ঘৰতে ভালদৰে প্ৰেক্টিছ কৰা, তেতিয়া তোমালোকৰ প্ৰস্তুতি উন্নত মানৰ হ'ব। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হৈছে তেন্তে নিজৰ বন্ধু বান্ধৱী আৰু সহপাঠীসকলৰ লগত শ্বেয়াৰ কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।